বিলাকে বেয়া বেয়া কমেন্ট পাই আছে আৰু আগত দাদা মোৰ কি ভুল হৈছিল আপুনি মোক কওকচোন মইতো হেল্ল' গাইজ কি খবৰ তো গাইজ আজি মই কথা পাতিম ভইচ আছাম ইউটিউব চেনেল আৰু তেলচুৰাৰ বিষয়ে তো ভইচ আছাম ইউটিউব চেনেলৰ এটা কণ্ট্ৰভাৰ্চি চলি আছে তো মোৰ ইয়াৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে তেলচুৰা ভইচ আছাম ইউটিউব চেনেলৰ পৰা কিয় ওলাই আহিছে এইটো বিষয়ক এজন ব্লগাৰে এটা ভিডিঅ' বনাইছিলে যিটো ভিডিঅ'ত কৈছিলে তেলচুৰাই ভইচ আছামত যিটো পইচা পাব লাগে যিটো পে'মেণ্ট পাব লাগে সেই পে'মেণ্টটো পোৱা নাছিলে আৰু নোপোৱা কাৰণে তেলচুৰাই ভইচ আছাম ইউটিউব চেনেলৰ পৰা ওলাই আহি কমেডি আছাম ইউটিউব চেনেলত কাম কৰি আছে আৰু এইটো বিষয়ৰ ওপৰতে ভইচ আছাম ইউটিউব চেনেলত অৰূপে এটা ভিডিঅ' আপলোড কৰিছে যিটো ভিডিঅ'ত তেলচুৰা আছে আৰু লগতে কমেডি আছাম ইউটিউব চেনেলৰ অনাৰো আছে আচলতে কি হৈছিলে বা ভইচ আছামৰ অনাৰে কি কৈছে সৰু ভিডিঅ' ক্লিপ আমি চাই লওঁ তেলচুৰা যে ভইচ আছামৰ পৰা ওলাই গৈছে ডাইৰেক্ট ক'বা যে মই নিজে ওলাই দিছোঁ নেকি তেলচুৰা নাই নাই তুমি দিয়া নাই তাৰপিছত তেলচুৰা কোনোদিন আমাৰ কিবা পইচাৰ কাৰণে খেলি মেলি হৈ পেলাই তেলচুৰা ওলাই গৈছে নেকি বা তুমিও বৰ্তমান ভইচ আছামত নাই বহুত কেইজন নাই আমাৰ কিবা পইচাৰ কাৰণে খেলি মেলি হয় বা মই গোটেইকেইজন টিম মেম্বাৰক আউট কৰি দিছোঁ নেকি নাই পইচাৰ আমাৰ আলোচনা হোৱাই নাছিল ব্লগাৰজনে ভিডিঅ' বনাব আহোঁতে মই একো গমেই নাপাওঁ মানে 4 দিন পিছত মই ভিডিঅ'টো চাইহে গম পাইছোঁ যে ভিডিঅ' এটা বনাই গৈছিল আৰু নেক্সট ভিডিঅ'টোত আপুনি দাদা থাম্বনেইলত লিখিছিল যে তেলচুৰা আৰু মোৰ ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক কিন্তু দাদা মোৰ কি ভুল হৈছিল আপুনি মোক কওকচোন মইতো ভিডিঅ'টোত একো কোৱা নাই আপুনিহে কৈছে কথাটো হ'ল তেলচুৰাৰ কি ভুল হ'ল তাতে তেলচুৰাৰতো ভুল নাই কাৰণ তেলচুৰাই একো কোৱা নাই যদি ভিডিঅ'টো আপোনালোকে চাইছে গমেই পাইছে তেলচুৰাই আগতে ভইচ আছামত কাম কৰি আছিল বৰ্তমান কমেডি আছামত কৰে সেইখিনি কথাই কৈছে তো বেলেগ কথা কোৱা নাই নেক্সট ভিডিঅ'টোত তাৰমানে কি কৈছে তেলচুৰা আৰু তেলচুৰাই যি ক'ব দিছে মই সেইখিনি কৈছোঁ গতিকে ভিডিঅ'টো কি হৈছে তাৰমানে নিজৰ একদম একপক্ষীয়ভাৱে ভিডিঅ'টো বনাইছে মই কৈছোঁ মোক তাৰমানে কৈছে ডাইৰেক্টলি মোক টাৰ্গেট কৰি কৈছে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে যেতিয়া মোৰ স্বাৰ্থটো পূৰা হ'ল মই তেলচুৰাক লাট মাৰি ওলাই দিলোঁ আপোনালোকে গমেই পালে মই কাকো কেতিয়াও ওলাই দিয়া নাই তো এতিয়ানো আৰু কি ক'ম যিয়ে ভিডিঅ'টো বনাইছিল ভাই তোমাৰ কামটোতো হৈ গ'ল তেলচুৰাক লৈ ভিডিঅ' বনালা থাম্বনেইল লগালা তাৰ 1 লাখ ভিউ হৈ গ'ল নেক্সট আকৌ এটা ভিডিঅ' বনালা তোমাৰ স্পষ্টীকৰণো দিলা তাতেও ভিউ হ'ল কিন্তু পস্তাই আছোঁ আমি এতিয়া বৰ্তমান আমাৰ ভইচ আছামৰ গ্ৰুপৰ ছোৱালীবিলাকে বেয়া বেয়া কমেণ্ট পাই আছে আৰু আগতে যিহেতু এনেকুৱা ধৰণৰ কমেণ্ট অহা নাছিল তোমাৰ ভিডিঅ'টো দিয়াৰ পিছতে এনেকুৱা ধৰণৰ কমেণ্ট আহিছে গতিকে আমি সেইটো ভিডিঅ'ৰ কাৰণে অহা বুলি ভাবি আছোঁ আৰু আগতে খুব ধুনীয়াকৈ আমাৰ ভিডিঅ' চাই আছিল তেলচুৰা ভিডিঅ' চাই আছিল ভইচ আছাম কমেডি আছামৰ ভিডিঅ' দৰ্শকে খুব ধুনীয়াকৈ চাই আছিল কিন্তু আজিলৈকে এনেকুৱা ধৰণৰ মন্তব্য পোৱা নাছিলোঁ গতিকে নেক্সট টাইম ভিডিঅ' বনালে অলপ ভালকৈ ভাবি চিন্তি বনাবা আৰু কমেণ্ট কেইটাৰ কাৰণে আমাৰ ভিডিঅ'ৰ ছোৱালীকেইটা বিশেষকৈ বহুত হেৰেছমেণ্ট পাই আছে গতিকে যদি কমেণ্ট কেইটা কিবা ব্যৱস্থা লোৱা নহয় গতিকে আমিও কিবা ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু